এই গৰমত পিঠাগুড়ি ভাজি আছোঁ। ঘাম যে কোৰ পৰা ওলাইছে ভগৱান জানে। ইমান গৰম দেখিছেনে? এইখন এনেকৈ লৈ আছোঁ আৰু এইপিনে পিঠাগুড়ি ভাজি আছোঁ। পিঠাগুড়িখিনি ভণ্টিয়ে মিক্সিত খুন্দিলে বাৰু, কিন্তু এইখিনিতো ভাজি থ'ব লাগিব আৰু নাভাজিলেতো লাড়ু পিঠা নহয়। গতিকে এনেকৈ ভাজি আছোঁ। আৰু অকণমান পিঠাগুড়িও নহয়, বহুত পিঠাগুড়ি, 3-4 কেজিমান হ'ব। গতিকে এতিয়া আৰু এনেকৈ ভাজি আছোঁ। কিন্তু কি গৰম! সকলোৱে ক'ব পাৰে ইবিধ খাওঁ সিবিধ খাওঁ, পিঠা খাওঁ এনেকুৱা, কিন্তু পাকঘৰত যি থাকে সি জানিব এই গৰমত প্ৰকোপ কিমান। ঘামি একদম তত নাইকিয়া হৈছে, তথাপি কৰিবতো লাগিবই। এনেকুৱা ভাৱত এনেকৈ কৰি আছোঁ। ৰাতিপুৱা কৰিলোঁ, চাউল জাৰিলোঁ, দুপৰীয়া ৰন্ধাৰ কথা নকলোৱেই, আৰু এতিয়া পিঠাগুড়িত লাগিছোঁ। ক'ত আৰু আহৰি পাওঁ আৰু ভিডিঅ' কৰোঁ। এনেকৈয়ে কাম বন কৰি কৰিব লাগিব আমি। এক্সট্ৰাকৈ আৰু আমাৰ সময় নাথাকে যে ক'ৰবাত সাজন কাচন মাৰি ভিডিঅ' এটা কৰিবলৈ যাম, এক্সট্ৰাকৈ আমাৰ সময় নাই। গতিকে যিখিনি কাম কৰোঁ সেইখিনিৰ মাজতেই আমি এনেকৈ ভিডিঅ' কৰিব লাগিব, কামো কৰিব লাগিব আৰু পঠাবও লাগিব তাৰে মাজতে। আৰু কথা এটা কি, চব বন আজৰি হৈ মোবাইলটোত ধৰোঁ মানে এনে সময় মিলিয়েই নাহে। কেতিয়া ধৰোঁ, কেতিয়া ৰিপ্লাইবোৰ দিওঁ, তেনেকুৱা ধৰণৰ হয়। তাৰে মাজতে চলাই আছোঁ আৰু এনেকৈ। আৰু বহুতে ভাবিব পাৰে যে কাম বন নাই নেকি, কি ভিডিঅ' বনাই থাকে, তেনেকৈও ভাবিব পাৰে। কিন্তু আমি জানো আমাৰ কাম আছেনে নাই। আৰু যিয়ে চাই সি বুজিব যে কাম কৰি ভিডিঅ' বনাওঁ নে কাম বন এৰি ভিডিঅ' বনাওঁ, তেতিয়া বুজি পাব। আমি আচলতে কামবোৰ দেখুৱাই ভিডিঅ' কৰোঁ। আৰু কোনোবাই যদি ভিডিঅ' কৰা কণ্টেণ্ট বিচাৰি পোৱা নাই, তেওঁলোকক কৈছোঁ, যিবোৰ আমাৰতো কাম থাকেই, কোনে বহি খাব পাৰিব? কোনেও নোৱাৰে বহি খাব। গতিকে যিবোৰ কাম কৰে সেইবোৰে দেখুৱাই ভিডিঅ' কৰক, যদি একো বিচাৰি নাপায়। মই কিন্তু তেনেকুৱাই কৰোঁ। আৰু এক্সট্ৰাকৈ আমি জ্ঞান দিবলৈ ইমান আৰু মোৰ জ্ঞানো নাই দিয়কচোন, যে এক্সট্ৰাকৈ বহুত কিবাকিবি জ্ঞানৰ কথা কওঁ। হয়তো আৰু কলেজৰ প্ৰফেচাৰ নহয়, মাষ্টৰণী নহয়। গতিকে ঘৰৰ যিখিনি জানো সেইখিনিয়ে কৰি আছোঁ আৰু এনেকৈ সেইখিনিকে দি আছোঁ। আৰু আপোনালোকে কেনে পায় তাকে জনালে ভাল লাগিব। আৰু আমি পাকঘৰটো এৰিব নোৱাৰোঁ। এতিয়া কি হৈছে, পাকঘৰটোৰ প্ৰতি আমাৰ এটা মৰমো আহিছে যে আমি যিকোনো বহুত সময় আমি ইয়াতে কটাওঁ। আমাৰ মৰমখিনি ইয়াতে পাকঘৰতে, ইয়াত থাকি আমি শান্তি পাওঁ, এনেকুৱা হৈছে। এতিয়া কোনো নাই, মই অকলে আছোঁ পাকঘৰত। গতিকে ভিডিঅ' কৰি আছোঁ, পিঠাগুড়িও ভাজি আছোঁ, আপোনালোকৰ লগত কথাও পাতি আছোঁ। কিমান কাম হৈ আছে একেলগে, নহয়নে? আৰু ভিডিঅ'টো দীঘলীয়া হৈ যাব। গতিকে আজিলৈ সামৰিছোঁ। পিঠাগুড়িকেইটা ভাজোঁ আৰু এনেকৈ। তাকে কেনে পালে জনাব দেই। সকলোৱে ভালে থাকক, তাকে কামনা কৰিলোঁ।